পঢ়িব মন যায় আকৌ সেই সঁচাৰ প্ৰেম ৰাহুল ৰতন আৰু ৰূপম তিনিও ভাল বন্ধু তিনিজনে তিনিচুকীয়াৰ কোনোবা এখন কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ তিনিজন বন্ধু পঢ়াত ভাল তিনিওৱে যিকোনো এটা কাম কৰিলে মিলিজুলি কৰে খোৱাৰ সময়তো তিনিজনে একেলগে খায় গোটেই তিনিজনৰ পঢ়া শুনাত বঢ়িয়া চলি আছে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে তেতিয়া সিহঁতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰপিছত সিহঁতে কলেজলৈ আহিল নতুন নতুন ছাত্ৰ ছাত্ৰীও এডমিশ্যন হৈ গ'ল সকলোৰে লাহেকৈ চিনাকি হৈছে সকলোৰ লগতে নতুন ছাত্ৰ ছাত্ৰীসকলৰ মাজতে গুণগুণ মেঘালী বৰষা নামৰ ছোৱালী তিনিজনীৰ লগত বন্ধুৱে চিনাকি হৈ মোবাইলৰ নম্বৰ লৈ